আজি ধন সম্পদ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা। আজি গাঁৱৰ ৰাইজে পথাৰত ভঁৰালত চাকি বন্তি জ্বলাই লক্ষ্মী দেৱীক আমন্ত্ৰণ জনায়। আমিও আমাৰ বিদ্যালয়লৈ লক্ষ্মী দেৱীক আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে এয়া অনুষ্টুপীয়াকৈ পূজা এভাগ পাতিবলৈ লৈছোঁ। এয়া নাৰিকল কাটি লৈছোঁ বাইদেউ আৰু মই। আজি আমি স্কুলতে লক্ষ্মী পূজা পাতিছোঁ আৰু বাইদেৱে ধুনীয়াকৈ নাৰিকল চাৰিকল কাটিছে আৰু বাইদেউক আজি পূজা কৰিব লাগিব। বাইদেউ আমাৰ স্কুলখনৰ লক্ষ্মী হয় নাই? আজি বাইদেউক আমি পূজা কৰিম, মানে মেইন গৰাকী আৰু বাইদেউ নহ'লে নহ'বই। পুৰা একদম লক্ষ্মীজনী হৈ আহিছে একদম চুলি একদম লক্ষীয়ে আৰু লক্ষী চুলি আৰু একদম নাই শুকোৱা ন? শুকাব দিব আকৌ মেলি পেলাই ধুনীয়াকৈ। এয়া নাৰিকল কাটিছে আৰু ধুনীয়াকৈ। ছাৰ আমাক পূজা কৰিব নে কিনো? আজি লক্ষ্মীকেইজনীক পূজা কৰিব লাগিব। আজি পাতত বহাব লাগিব, কলপাতত। কলপাতত বহাব ধুনীয়াকৈ। বৰ টেঙা কাটিম আৰু এতিয়া। ইয়াৰ ৰবাব টেঙাৰ টুপি বনালোঁ। আগতে আমি এনেকৈ টুপি বনাই পিন্ধি পেলাই ঘূৰি ফুৰোঁ। সকলো কামত ব্যস্ত বাইদেৱে ছাৰ আমাৰ এওঁলোক সকলোৱে মিলি নাৰিকল কাটিছে আৰু ধুনীয়াকৈ। সোনকালে হ'ব লাগে মুঠতে। ওম লক্ষ্মীয়ে নমঃ, ওম লক্ষ্মীয়ে নমঃ, ওম মহালক্ষ্মীয়ে নমঃ। কৃষ্ণ কৃষ্ণ। টুপি ৰবাব টেঙা আপুনি পিন্ধিবনে? অকণমান বহলাই লওক, ধুনীয়া লাগিছে ন? ভালকে পিন্ধা। অঁ তোমাৰ জোখত হৈছে হয় নাই? ইয়াৰ জোখত হৈছে, ভাল লাগিছে। অ' ছাৰ সোনকালে কাটক, সেই টেঙা দেখিলে ৰ'ব নোৱাৰি নহয়, জিভা পানী ওলাই গৈছে আৰু দেই। পটাপট কৰক বাইদেউ। তোমাৰ থাকি গ'ল পালে পালে পালে। খুৱাইছে বুলি যাব। হেল্ল' এভৰিৱান, লক্ষ্মী পূজাৰ শুভেচ্ছা হয় নাই? কেনেকুৱা লাগিছে? টেঙা খাই কেনেকুৱা লাগিছে? মজা। টেঙা খাইছে, এয়া এটা টেঙা খাইছে। পৰিতা ভাল লাগিছেনে? হা? অঁ বহা তুমি। অঁ খাই থাকিলে ভাল লাগে ন? ক্লাছ কৰিলে বেয়া লাগে, খাই থাকিলে ভাল লাগে ন? হয় নাই? আপোনালোকৰ অনা বুটটো আৰু এইটো বুটটো চাওকচোন, মানুহকেইটা কোলা কোলা যে আমাৰ কেইটা কোলা নি? অঁ আমাৰ বুটকেইটা কোলা। এইফালে আমি বেছিকৈ নহয়, তেওঁলোকৰ পানীটো বগা, আমাৰ পানী কোলা। কি কৰিব অঁ টিউবেলৰ পানীৰ কাৰণে হৈছে। অঁ বাইদেউ চাহটো কিয় খুৱাইছে আজি? চাহটো খ্যাতি হেৰি নাম লগা বুলি দিছোঁ আৰু। অঁ আজি প্ৰথম নাম লগাইছে ন? অঁ সেইকাৰণে। অঁ এই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই, বহুত ভাল লাগিছে।
অ' হেপী লক্ষী পূজা বাইদেউ থেংক ইউ হা কি ক'লে ভাল লাগিছে আজি ভাল লাগিছে ভাল লাগিছে একদম গামোচা চামোচা পিন্ধি কৃষ্ণ সেয়া গোটেই পইচাই পইচা হ'ব বাইদেউ এয়া আমাৰ ছাৰ একদম ৰৈ থাকিবই পৰা নাই কৈছে বোলে সোনকালে দিয়া আৰু খা আৰু বোলে এয়া ছাৰেতো খাইছে বাৰু আমাৰ এও সকলোৱে মিলি এতিয়া প্ৰসাদ খাইছোঁ আপোনালোক সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনালোঁ সকলোৰে ঘৰত ধনে ধানে ঐশ্বৰ্য বিভূতিৰে ভৰি পৰক ধন্যবাদ